নমস্কাৰ, এয়া হৈছে বৰভাগ গ্ৰন্থমেলা 2021। বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ সহযোগত এয়া অনুষ্ঠিত হৈছে। বৰভাগৰ কালাঘাটখোলাত বৰভাগ গ্ৰন্থমেলা 2021। এয়া মুখ্য তোৰণ, মুখ্য দুৱাৰ, মুখ্য গেট এইখন, আৰু ইয়াত খুব সুন্দৰ ডিজাইন কৰা হৈছে কিতাপৰ। আচলতে গ্ৰন্থমেলা বুলি ক'লে আমাৰ পাঠকৰ মাজত হাহাকাৰ যে কোনখন কিতাপ কিনিম, কোনখন এইবাৰ বেছি ভাল লাগিব, কোনখন বেছি চলিছে। গতিকে আহকচোন চাই লওঁ ক'ত কি আছে। আৰু এয়া চাওক, এটা জুপুৰি চাংঘৰ এনেকৈ সাজি কাচি ডিজাইন কৰি ইয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে উঠিছে, বিভিন্ন মানুহ আহিছে উঠিছে, আৰু ইয়াত চেলফি লৈছে। বিভিন্ন ধৰণে নাও, কাগজৰ নাও আৰু প্লাষ্টিক গিলাচেৰে মানে ৰং কৰি এনেকৈ সাজোৱা হৈছে। আৰু এইখন শৰাই, অকণমান ডাঙৰকৈ এইখন শৰাই ইয়াত মানে সাজি উলিওৱা হৈছে। ৰাতি খুব ভাল লাগে, লাইটিং কৰা হয়। এতিয়া দিনত কাৰণে আমি সিমান বেছি ভালকৈ সৌন্দৰ্য পোৱা নাই। আৰু এয়া শৰ্মা প্ৰকাশন, নলবাৰীৰে হয় শৰ্মা প্ৰকাশন। এয়া গ্ৰন্থমেলাক আহিছে, বিভিন্ন ধৰণৰ নতুন নতুন কিতাপৰ সম্ভাৰ লৈ আহিছে। গতিকে আহিব আপোনালোকে, ইয়াত কিতাপ কিনিব, ভাল ভাল মনে বিচৰা কিতাপ আপোনালোকৰ ইয়াত বিচাৰি পাব মই ভাবোঁ। আৰু এয়া ফটো ফ্ৰেম, আজিকালি এইটো সাংঘাতিকভাৱে চৰ্চিত এটা বস্তু, ফটো ফ্ৰেম এটা লাগে। আৰু এয়া প্লাষ্টিক গিলাচেৰে ডিজাইন কৰি বনাইছে। আৰু এইখন সাংঘাতিক বনাইছে, কিবা হেলিকপ্টাৰে নে কিয়ে বা, এইখন সাংঘাতিক ধৰণৰ বনাই ইয়াত মানে কৰি থোৱা হৈছে, সজাই থোৱা হৈছে। তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ, এয়া সেউজী সেউজী, সকলোৱে হয়তো নামটো শুনিছে, কবি লেখকৰ আড্ডা সেউজী সেউজী। আমাৰ প্ৰণৱ দাও জড়িত থাকে, প্ৰণৱ কুমাৰ বৰ্মন। তো দ্য চিফুং দ্য আৰ্টিষ্ট, সেউজী সেউজী, সুগন্ধি পখিলা ইত্যাদি বিভিন্ন ধৰণৰ এইখন মানে ইয়াত আছে। ইয়াতো আপোনালোকে কিতাপ পাব, আড্ডা মাৰিব পাৰিব। থকা সমূহ ছাত্ৰ ছাত্ৰী তথা ৰাইজক আমি মূল মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এয়া শ্ৰদ্ধাঞ্জলিৰ বাকৰি, আৰু ইয়াৰ কাষতে লিখা আছে, ক'ভিডৰ বিধি মানি চলক, মাস্ক পৰিধান কৰক, চেনিটাইজাৰ লগাওক, এইবোৰ সাৱধানতা অৱলম্বন কৰিব দিছে। আৰু ইয়াৰ কাষতে আছে অতিথিৰ কাৰ্যালয়, অতিথি আহিলে ইয়াত বহে। আত্মশুদ্ধিৰ বাবে আমি কেতিয়াবা নহয় কেতিয়াবা ব্যৰ্থতাৰ কথা আলোচনা কৰিব লাগিব। অসমৰ জাতীয় সংগঠনসমূহক অসমীয়া জাতীয় সমস্যাৰ অতন্ত্ৰ প্ৰহৰী বুলি আমি বিশ্বাস কৰি আহিছোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, কেতিয়াবা কেতিয়াবা আমাৰ অনুভৱ হয় যে জাতীয় সংগঠনসমূহে ক'ৰবাত নহয় ক'ৰবাত অসমৰ জাতীয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত জনমত গঠন কৰাৰ বাবে ব্যৰ্থ হৈছে, নহয় অত্যন্ত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু সেয়েহে সদনত এখন সকলোৰে মনোগ্ৰাহী হোৱাকৈ সকলোৰে কৈছোঁ, আৰু বিধেয়কখন হৈছে অসমৰ জাতীয় সংগঠনসমূহে জাতীয় সমস্যাসমূহ। তো এয়াই আছিল গ্ৰন্থমেলা বৰভাগৰ 2021। আৰু গধূলি আহিলে ভাল লাগিব, গধূলি আহিম। এতিয়া দুপৰীয়াৰ সময়, এনেকেই এবাৰ মানে খন্তেক সময় ৰৈ চাই গ'লোঁ, এইফালে আহিছিলোঁ। এয়া লাইট গধূলি ভালকৈ জ্বলে। গধূলি আহিম, ফটো উঠিম। এতিয়া মই চাইকেলখন ইয়াৰ পৰা উলিয়াই লৈ ঘৰলৈ যাওঁ। বাই বাই, আগলৈ আৰু ভাল ভিডিঅ' চাই থাকিব।